নমস্কাৰ বন্ধুসকল, মই চালে একবাৰ নতুন এটা ব্লগ লৈ আহিছোঁ। আজি আমাৰ কলেজত মানে ধুবুৰী BN কলেজত প্ৰগ্ৰাম আছে। কেইদিনমানৰ পৰা কলেজ উইক চলি আছে। আজি আছে কালচাৰেল প্ৰগ্ৰাম। তো কলেজত যাম এতিয়া। তো ভিডিঅ'টো চাওক। তো আহিলোঁ কলেজত। এইটো BN কলেজ ধুবুৰীত আছে। এইফালে পুখুৰী আছে আৰু পুখুৰীৰ সেই পাৰত যাব লাগিব। তাতে আছে ফিল্ড, তাতে হ'ব প্ৰগ্ৰাম। তো এতিয়া সেইফালে যাম। তো চাওক ভিডিঅ'টো। খোজকাঢ়ি গৈ আছোঁ সেইফালে। তো আহি পালোঁ এতিয়া পথাৰত, ফিল্ডত। তো ইয়াতে প্ৰগ্ৰাম হ'ব। ষ্টেজ বনাইছে। আৰু তাৰ বাবে মোৰ সময় উৎসৰ্গিত কৰিম। মই স্বচ্ছতাৰ অৰ্থে স্বেচ্ছাৰে কাম কৰিবলৈ বছৰত 100 ঘণ্টা অৰ্থাৎ প্ৰতি সপ্তাহত 2 ঘণ্টাকৈ সময় উৎসৰ্গা কৰিম। মই কেতিয়াও নিজেও অপৰিচ্ছন্ন নহওঁ আৰু আনকো হ'বলৈ নিদিওঁ। মই নিজে আগভাগ লৈ মোৰ পৰিয়াল, মোৰ চুবুৰী, মোৰ গাঁও আৰু মোৰ কৰ্মক্ষেত্ৰৰ পৰা স্বচ্ছতাৰ হকে যাত্ৰা আৰম্ভ কৰিম। মই আজি যি শপতনামা গ্ৰহণ কৰিছোঁ তাৰ প্ৰতি আন 100জন লোককো অনুপ্ৰাণিত কৰিম। মই তেওঁলোককো 100 ঘণ্টা সময় স্বচ্ছতাৰ হকে উৎসৰ্গিত কৰোৱাবলৈ যত্ন কৰিম। অসমীয়াত যিখিনি ক'লে সেইখিনি এতিয়া ৰাজস্থানী ভাষাত কৈ আছে। সেই একেটা কথাই এতিয়া ৰাজস্থানী ভাষাত কৈ আছে। ছিংগাৰ আহিছে, ছিংগাৰে গান গাই আছে। চাওক আপোনালোকক সকলো দেখাই আছোঁ। গান গাই আছে ইয়াতে। গুৱাহাটীৰ পৰা আহিছে ছিংগাৰ আৰু সকলোৱে নাচি আছে, ডেন্স কৰি আছে। বহুত ল'ৰা ছোৱালী আহিছে, সকলো কলেজৰ ষ্টুডেণ্ট, ভোলানাথ কলেজৰ ষ্টুডেণ্ট সকলোবোৰ। এইটো আহিছে ফিমেল ছিংগাৰ, গান গাই আছে। সকলোৰে লগতে ময়ো ডেন্স কৰোঁ। চাওক ভিডিঅ'টো সম্পূৰ্ণকৈ চাব।
প্ৰগ্ৰামটো শেষ হ'ল এতিয়া তো এতিয়া ৰুমত যাম তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাম নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই